Hey guys, welcome back to my YouTube channel. আজি আমি ডিসকাস কৰিবলৈ ওলাইছো মাতৃভাষা কি মাতৃভাষা শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে। তো মাতৃভাষা কি মাতৃভাষা হ'ল মানুহে ইজনে সিজনৰ লগত ভাৱৰ আদান-প্ৰদানৰ এক প্ৰক্ৰিয়া। এটা শিশুৱে জন্মৰ পিছত যিটো ভাষাত কথা ক'বলৈ ধৰে সেইটোৱে শিশুটিৰ মাতৃভাষা। কিন্তু আজিকালি কি হৈছে গাঁৱে ভূঞে এতিয়া ইংৰাজী মাধ্যমৰ স্কুলবোৰ গঢ় লৈ উঠাত মাতৃভাষাৰ ওপৰত বাৰুকৈয়ে ভালদৰে বেয়া এটা প্ৰভাৱ পৰিছে। গতিকে এটা সুস্থ সবল জাতি গঢ়ি তুলিবৰ বাবে মাতৃভাষা শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। ইয়াৰ যোগেদিহে ছাত্ৰ-ছাত্ৰীসকলে সমাজৰ একোজন দায়িত্বশীল নাগৰিক ৰূপে গঢ় লৈ উঠিব পাৰিব। মাতৃভাষা শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ কি কি? মাতৃভাষা শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ হ'ল শিশুসকলে মাতৃভাষা ভালদৰে ক'ব শিকিলে তেওঁলোকে নিজৰ মনৰ ভাৱ, আৱেগ, অনুভূতি মানুহৰ আগত ভালদৰে ব্যক্ত কৰিব পাৰে। ২ নম্বৰ হৈছে মাতৃভাষা শিক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছে ব্যক্তিয়ে নিজৰ মনৰ ভাৱ সুন্দৰ আৰু সাৱলীলভাৱে প্ৰকাশ কৰিব পাৰে। ভাষাটোৰ গুৰুত্বপূৰ্ণ ধ্বনিসমূহৰ উচ্চাৰণৰ বৈধতাৰ আহৰণ কৰা। মাতৃভাষা শিক্ষণৰ যোগেদি আমি মাতৃভাষাটোৰ গুৰুত্বপূৰ্ণ ধ্বনিসমূহৰ উচ্চাৰণৰ বৈধতাৰ আহৰণ কৰিব পাৰোঁ। মাতৃভাষা শিক্ষণৰ ভাষাটো স্পষ্টভাৱে ব্যৱহাৰৰ দক্ষতা আহৰণ কৰা হয়। কি হয় মাতৃভাষা শিক্ষণৰ ফলত ভাষাটো আমি স্পষ্টভাৱে ব্যৱহাৰৰ দক্ষতা আহৰণ কৰিব পাৰোঁ। মাতৃভাষা শিক্ষণে শিশুসকলৰ মনত নিজস্ব ভাৱ, অনুভূতি আৰু অভিজ্ঞতাসমূহ আনৰ আগত ব্যক্ত কৰা আনন্দ আনি দিয়ে। শিশুসকলে কি কৰে মাতৃভাষা শিক্ষা ল'লেহে শিশুসকলে নিজৰ যিটো ফিলিংছ সেইটো আনৰ আগত ভালদৰে ব্যক্ত কৰিব পাৰে, যাৰ ফলস্বৰূপে সিহঁতে আনন্দ অনুভৱ কৰিব পাৰে। মাতৃভাষাৰ শিক্ষণে শিশুৰ মনলৈ আত্মবিকাশৰ ধাৰণা আনি দিয়ে। মাতৃভাষাই স্বাধীন চিন্তাৰ জন্ম দিব পাৰে। মাতৃভাষা আয়ত্তৰ দ্বাৰাই নিজৰ বিবেকৰ দ্বাৰা পৰিচালিত হোৱাৰ সামৰ্থ্য লাভ কৰে। মাতৃভাষাৰ শিক্ষণে শিশুৰ মনলৈ আত্মবিকাশৰ ধাৰণা আনি দিয়ে। মাতৃভাষাৰ শিক্ষণ শিশুৱে ভালদৰে আয়ত্ত কৰিব পাৰিলে আত্মবিকাশৰ সুবিধা অধিকভাৱে পাবলৈ সক্ষম হয়। মাতৃভাষাৰ যোগেদি অন্যান্য বিষয়ৰ টান কিতাপবোৰে সহজে হৃদয়ংগম কৰিব পাৰে বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত মাতৃভাষাৰ প্ৰসাৰ বঢ়োৱা উচিত। মাতৃভাষাই ছাত্ৰ-ছাত্ৰীৰ মনত ৰুচিবোধ জন্মাই পঢ়াৰ প্ৰতি ধাউতি বঢ়ায়। মাতৃভাষাত ৰচিত গ্ৰন্থৰ অধ্যয়নে ৰুচিবোধৰ জন্ম দিয়াৰ লগতে এজন সুস্থ নাগৰিকৰো জন্ম দিয়ে। মাতৃভাষাৰ শিক্ষাই শিশুৰ মনলৈ অধ্যয়নৰ অভ্যাস আনি দিয়ে। এই অধ্যয়নৰ অভ্যাসে ভাষাটোৰ সাহিত্য সংস্কৃতিৰ জ্ঞান লাভত ক্ষিপ্ৰতা আনি দিয়ে। শিশুৰ মনত জ্ঞান আহৰণৰ প্ৰাবল্য অধিক থাকে আৰু সেই জ্ঞান আহৰণৰ উপাদানসমূহ মাতৃভাষাৰ মাধ্যমত শিশুৱে সহজতে লাভ কৰিবলৈ সক্ষম হয়। স্কুলত বিভিন্ন ধৰণৰ দায়িত্ব গ্ৰহণ কৰে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে, যিবিলাক সিহঁতে মাতৃভাষাত কথাবোৰ যদি ভালদৰে বুজাই দিব পাৰে তেনেহ'লেহে ছাত্ৰসভাৰ সাধাৰণ সম্পাদক, আলোচনী সম্পাদক আদিৰ দায়িত্ব লোৱাসকলে তেওঁলোকৰ দায়িত্ব পালন কৰিব পাৰে। মাতৃভাষাৰ যোগেদি অতি সহজে পঠনৰ অভ্যাস গঢ়ি তুলিব পাৰি। মাতৃভাষাৰ প্ৰতি আকৃষ্ট কৰি সেই ভাষাত লিখা উৎকৃষ্ট কিতাপবোৰৰ সন্ধান আমি শিক্ষকবোৰেই দিব লাগিব আৰু স্কুল বা আন অনুষ্ঠানৰ পুথিভঁৰালৰ লগত ছাত্ৰ-ছাত্ৰীসকলক সম্পৰ্ক স্থাপন কৰি দিব লাগিব। মাতৃভাষাই আৰু কি কৰে শিশুৰ মনত সৃজনশীলতা শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হয়
মৌলিক চিন্তা চৰ্চা কৰাৰ বাবে মাতৃভাষা আটাইতকৈ উপযুক্ত মাধ্যম হিচাপে কাম কৰে। মাতৃভাষাই ছাত্ৰ এজনক কুপথৰ পৰা সৎপথলৈ আনিবলৈ মাতৃভাষাই চেষ্টা কৰে। তেওঁৰ মনত গম্ভীৰ চাপ সৃষ্টি কৰিব পাৰে। কি কৰি? ছাত্ৰ এজনক কুপথৰ পৰা সুপথলৈ আনি। সেইকাৰণে মাতৃভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত। মাতৃভাষাৰ গুৰুত্ব আমাৰ সমাজত অপৰিসীম। এখন সমাজত খাপ খাই চলিবৰ বাবে আমাক মাতৃভাষা শিক্ষণৰ অতি প্ৰয়োজন। আজিৰ বাবে এইখিনিয়ে। ভিডিঅ'টো যদি ভাল পাইছে দেন আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কিবা কনফিউজন থাকিলে কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটোলৈ আপোনালোকে নতুন আহিছে দেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।